নমস্কাৰ আপোনালোকে মিলেটৰ নাম শুনিছেনে মিলেট কি বস্তু হয় আজি আপোনালোকে যেটো স্ক্ৰিনত দেখা পাইছে ই এটা মিলেট হয় এই মিলেটৰ নাম হল কাউন বা ফক্সটেইল মিলেট ইয়াক কিয় ইমান পপুলাৰ কৰা হৈছে গম পায়নে আমাৰ 2023 টোক ইন্টাৰনেশ্যনেল ইয়াৰ অফ মিলেটছ বুলি সেলিব্ৰেট কৰা হৈছে কাৰণ মিলেটটো এটা শস্য হয় যাক নিউট্ৰি সিৰিয়েল বুলিও গণ্য কৰা হৈছে মানে ইয়াত যেটো আমাৰ ভাতত থাকে আমাৰ গমত থাকে তাতে যিখিনি বস্তু থাকে তাতকেও বহুত ভাল পৰিমাণে ইয়াত ভিটামিন মিনাৰেল ফাইবাৰ এনেকুৱা নিউট্ৰিয়েন্টছ থাকে তাৰ কাৰণে ইয়াক মানে বেষ্ট শস্য হিচাপে মানে নামকৰণ কৰা হৈছে আৰু ইয়াৰ প্ৰমোশনৰ কাৰণে বহুত ধৰণৰ আঁচনি লোৱা হৈছে আজি মই আপোনালোকক কম যে মিলেটৰ ব্যৱহাৰ যেতিয়া প্ৰথম আপোনালোকে নিজৰ ডায়েটত কৰে কেনেকৈ আপোনালোকে এড কৰিব ইয়াক যেনেকৈ তেনেকৈ খালে কিন্তু আপোনালোকে উপকাৰ নাপাব এই কাৰণে মই আজি প্ৰপাৰ ভিডিও আপোনালোকৰ ওচৰলৈ লৈ আনিছো কেনেকৈ খাব প্ৰথমতে মিলেটটো ধুই লব সদায় ধুই লব আৰু সবচে ইম্পৰ্টেন্ট ইয়াক তিয়াই থব লাগে এট লিষ্ট 6 আৱাৰ্ছ 6 আৱাৰ্ছ তিয়াই থোৱাটো খুবেই দৰকাৰ কাৰণ ইয়াত এন্টি নিউট্ৰিয়েন্ট কিছুমান বস্তু থাকে চাওক আমি ভাল বস্তু বহুতে খাও বহুত ভাল বস্তু খাও কিন্তু কিছুমান বস্তুত এন্টি নিউট্ৰিয়েন্ট থাকে আৰু আমি প্ৰপাৰ প্ৰিপাৰেচন মেথডটো নাজানো কাৰণে তাৰ পৰা আমি পুষ্টি নাপাও কাৰণ মিলেটটো সদায় এনেকুৱা যিবিলাক মিলেট আছে এই মিলেট বিলাকক তিয়াই কেনে খাবলৈ যত্ন কৰিব আজি আমাৰ অসমৰে এটা মিলেট যাক কাউন বুলি কোৱা হয় অসমত কাউন বা কণী ধান ইয়াকে লৈছো আৰু ইয়াক প্ৰথমতে আমি কুক কৰিম আমি 6 ঘণ্টা তিয়াৰ পিছত তাত 9 টাইমছ মানে 9 গুণ পানী দিয়াত আমি তাতে পানী দি কেনে তাক বইল কৰিম মই কাউন ইয়াতে 1 কাপ দিছো আৰু লগে লগে মই 9 কাপ ইয়াতে কিন্তু পানী দিছো এইটো মই তিয়াৰ পিছত তিয়াই থোৱা পানীখিনি পেলাই নতুন পানী দিছো আৰু এইটো কুকিং কৰিম অলপমান স্লো ফ্লেমত এইটো বইল কৰিব আমি উলাইছো কিন্তু মন কৰিব ইয়াত কোনো ধৰণৰ নিমখ বা কোনো ধৰণৰ মছলা নিদিব অকল পানীত ইয়াক বইল কৰিব দিয়ক প্ৰথমতে জুইটো অলপ বঢ়াই দিব পাৰে যেতিয়া উতলি আহিব কমাই দিব মই কৈছিলো যে মিলেটটো কিয় ইমান পপুলাৰ কৰা হৈছে মিলেটটো আমাৰ ভাৰতবৰ্ষৰ এটা শস্য হয় যেটো ইন্টাৰনেশ্যনেল জাগাত আজি স্থান পাইছে কাৰণ ইয়াৰ গুণ খুবেই বেছি ই আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰ কৰে ই আমাৰ চৰ্বি কমোৱা ডাঙৰ বেমাৰ কেন্সাৰৰ নিচিনা বেমাৰ লাইফষ্টাইল বেমাৰ যেনেকৈ আমাৰ ডায়াবেটিছ হাইপাৰটেনশ্যন থাইৰয়েড ইউৰিক এচিড এনেকুৱা ধৰণৰ বেমাৰত ইয়াৰ বহুত গুণগুণ আছে আৰু আপোনালোকে মন কৰিব যেতিয়া বইল কৰে এনেকৈ ফেন ওলাই আহিব আৰু এই ফেনবিলাক গুছাই দিব কিন্তু এইবিলাক এন্টি নিউট্ৰিয়েন্ট হয় যেনেকৈ ডালিতো আহে ন এইবিলাক ফেন ওলোৱাটো খুবেই দৰকাৰ মিলেট অকল বাহিৰৰ বুলি নহয় ইয়াৰ কিন্তু যেটো ৰুট হয় এটো আমাৰ ভাৰতবৰ্ষই হয় বিভিন্ন জাগাত বিভিন্ন ধৰণৰ মিলেট পায় আমাৰ অসমত যেটো মিলেট এটো এটা হয় কণী ধান আৰু মাৰুৱা বুলি যাক ৰাগি বুলি কোৱা হয় প্ৰিপাৰেচনটো অলপ বেলেগ হয় দুয়োটাৰে কিন্তু আপুনি যদি এনেকুৱা কাউন লয় বা কোডো মিলেট লয় বা আপুনি বাৰ্নিয়াৰ্ড মিলেট লয় বা আপোনালোকে লিটল মিলেট লয় এইবিলাক মিলেট সদায় আম্বলি ফৰ্মত খাব লাগে আৰু আম্বলি ৰেচিপি আজি মই আপোনালোকত শ্বেয়াৰ কৰি আছো আম্বলিৰ কাৰণে আমি তিয়াই থৈছো তাৰ পিছত 6 আৱাৰ্ছ তিয়াইছো তাৰ পিছত 9 টাইমছ পানী বেছি দি তাক আমি বইল কৰি লৈছো বইল কৰাতে আমি কোনো ধৰণৰ নিমখ দিয়া নাই আৰু এনেকুৱা কনসিস্টেন্সি লৈকে আপোনালোকে ইখিনি পানী ৰাখিব বইল কৰাতে মোক অলমোষ্ট 20 to 30 মিনিটস লাগিছে এইখিনি বস্তু প্ৰিপেয়াৰ কৰিবলৈ 1 কাপ মিলেট আপোনালোকে মন কৰিব কণী ধান বাৰ্নিয়াৰ্ড মিলেট লিটল মিলেট আৰু কোডো মিলেট এনেকৈ প্ৰিপেয়াৰ কৰিব আমাক লাগিব এটা মাটিৰ বাচনটো ধুই কেনে আপোনালোকে ইয়াতে এনেকৈ কাউনখিনি ঢালি দিব এনেকৈ আপোনালোকে সদায় খাব নালাগে প্ৰথম 2 সপ্তাহৰ কাৰণে আপোনালোকে এনেকৈ খাব লাগিব কাৰণ এইটো আমি ফাৰ্মেন্টেড কৰিম এতিয়া ফাৰ্মেন্টেশন প্ৰসেছত আমি ইয়াক এক ৰাতিৰ কাৰণে থৈ দিও বা 6 ঘণ্টাৰ পৰা 8 ঘণ্টা লৈকে থৈ দিও ৰান্ধি ঠাণ্ডা কৰি কেনে ওপৰত এটা কাপোৰ দি দিম মাসলিন ক্লথ দি কেনে তাক ভালকে বন্ধ কৰি কেনে এটা ঠাইত থৈ দিব সাইডত থৈ দিব মিনিমাম 6 আৱাৰ ম্যাক্সিমাম ঠাণ্ডা হলে আপোনালোকে 18 আৱাৰ্ছ লৈকেও ৰাখিব পাৰে এটো খুবেই ইম্পৰ্টেন্ট যাতে আপোনাৰ বডিত ই প্ৰপাৰলি কাম কৰিব পাৰে ই এটা থেৰাপিউটিক ফুড হয় যদি বেষ্ট উপকাৰ পাব খুজে এনেকে 2 সপ্তাহ খাব লাগিব প্ৰতিটো সপ্তাহত 2 দিন খাব লাগিব এদিন পিছে মানে আজি খালে কালিও খাব এনেকে 2 দিন 2 সপ্তাহৰ কাৰণে খাব লাগিব আৰু এনেকে খালেহে ইয়াৰ যেটো ভাল ব্যাকটেৰিয়া ইয়াত এটা গ্ৰোথ হয় ভাল ব্যাকটেৰিয়া এই ব্যাকটেৰিয়া আমাৰ বডিত আহি কেনে তাৰ যেটো বেনিফিটস লোৱা আৰম্ভ কৰিব এই কাৰণে আপোনালোকে আম্বলি ফৰ্মতে খাব আম্বলি চাওক আমাৰ ৰেডি হৈ গৈছে পানীখিনি মাটিৰ বাচনে টানি লৈছে
আপোনালোকে ইচ্ছা কৰিলে ইয়াক মাটিৰ বাচনতো বনাব পাৰে বাট মাটিৰ বাচনত ষ্ট'ৰ কৰাটো বেছি ফিজিবল হয় সেইকাৰণে এনেকৈ মই ষ্ট'ৰ কৰিছোঁ এতিয়া এইটো কেনেকৈ খাব এতিয়া কিন্তু মই এতিয়াও ইয়াতে একো নিমখ দিয়া নাই সো মই সিম্পলি ইয়াক উলাই লৈছোঁ এইটো ব্লেণ্ড টেষ্ট হয় আৰু ইয়াক এতিয়া আপোনালোকে যিকোনো আপোনালোকৰ সবজি দি খাব পাৰে ইয়াৰ টেষ্টটো অলপমান সিম্পল হয় একো বেয়া টেষ্ট নহয় আৰু মাটিৰ বাচনত থলে মাটিৰ যেটো টেষ্ট খুবেই টেষ্টি হয় সো আপোনালোকে মন পছন্দ বা যি ৰান্ধিছে সবজি এনেকৈ খাব পাৰে মিলেট দালিয়া বা ওটছতকৈ বেছি ভালনে মই কম ইয়েছ কাৰণ ই গাট হেল্থৰ কাৰণে খুবেই ভাল ই কোনো ধৰণৰ হজমৰ প্ৰব্লেম আপোনাক নকৰিব ই পেটৰ কাৰণে লাইট সেইকাৰণে নিজৰ ফেভৰেট সবজিৰ লগত ইয়াক এনজয় কৰক